গোস্বামী ছাৰে তেওঁ আজিৰ দিনতে শেষ দিন বুলি কৈছিল, সেইটো আৰু দুখ লাগিছে। তথাপিও উপায় নাই। মই এই স্কুলত 1992 চনৰ পৰাই মোক এই স্কুলত সোমাইছিল নিদিব বাইদেৱে। সুদীৰ্ঘ দিন আমি ভেঞ্চাৰ পিৰিয়ডত আছিলোঁ, থকা স্বত্বেও নিদিব বুলি সদায় এটা কথা কৈ থাকে। কিন্তু মইতো নিজে আহিছোঁ, মই ইৰাক আহি সোমালোঁ, কাৰণ মোৰ ঘৰৰ অৱস্থা অকণ ভাল নাছিল। মই খেতিয়কৰ ছোৱালী, সেইকাৰণে নিদিব বাইদেউ সদায় কিন্তু এই কথাটো মানে কৈ থাকে। আজি সঁচাকৈ নিদিব বাইদেউ অৱসৰ দিন, মোৰ সঁচাকৈ বেয়া লাগিছে, দুখেই লাগি আছে যে মই আকৌ এখন সমাজত ঘূৰি আহোঁ, এনেকুৱা ভাৱ এটা লাগি আছে। এখন সুপ্ৰতিষ্ঠিত বিদ্যালয়ত নিযুক্তি পাই আমি চাকৰি কৰি অৱসৰ লোৱাটো এটা বেলেগ কথা, আৰু এখন বিদ্যালয়ত অভাৱ অভিযোগ বাধা বিঘিনিৰ মাজত পূৰ্ণাংগ ৰূপ দি তাত চাকৰি কৰি অৱসৰ লোৱাটো বহুত বেলেগ কথা। কাৰণ ইয়াত আবেগ অনুভূতি মৰম স্নেহ সকলো জড়িত হৈ থাকে। মই হয়তো ঘৰত থাকোঁ, কিন্তু মোৰ দিলটোৱে সদায় এইখন বিদ্যালয়ৰ কাৰণে কান্দি থাকে। মৈৰাবাৰী হাইস্কুলত কিমান ঘটনা ঘটে, মই খালি ভাবোঁ আল্লাহৰ ওচৰত দোৱা কৰোঁ, আল্লাহ যাতে আমাৰ বিদ্যালয়ত এনেকুৱা নঘটে। অৱশ্যে প্ৰধান শিক্ষকৰ ওপৰত মোৰ পূৰ্ণ বিশ্বাস আছে যে তেওঁ এনেকুৱা কেতিয়াও নকৰিব। মনৰ পৰা বিদায় দিয়াটো কেতিয়াও সম্ভৱ নহয়। তেওঁ দীৰ্ঘদিনৰ পৰা আমাৰ এই প্ৰতিষ্ঠানটোত পঢ়াইছে। তেখেতৰ পৰা আমি বৰ জ্ঞান আহৰণ কৰিছোঁ। সেয়ে আমি শ্ৰী নীলিমা কলিতা বাইদেউৰ ওপৰত চিৰকৃতজ্ঞ। এইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিলোঁ। বেয়া লাগিছে অকল যে মই বিদ্যালয়খনৰ পৰাই যে অৱসৰ লোৱা মোৰ শক্তি সাহস সকলো যেন হেৰাই গৈছে এনে লাগিছে। তথাপি সকলো সময়তে মই স্কুলখনৰ উজ্জ্বল কামনাই কৰি যাম। সেই স্কুলখনলৈ গৌৰৱ কঢ়িয়াই দিব লাগিব তোমালোকে, মৰমৰ ছাত্ৰীসকলে গৌৰৱ কঢ়িয়াই দিব লাগিব। ক'ব নাযাওঁ, আজি সঁচাই দুখৰ সময়, দুখৰ ক্ষণ অনুভৱ হৈছে। এতিয়া আমাৰ মাজত আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ মহাসভাপতি শ্ৰদ্ধাৰ ইমৰান হুছেইন চাহাব আছে। তেখেতক গৰমৰ দিন, আপোনাৰো চুলি কুচাই হওক বা স্কিনখনেই হওক যতন লোৱাটো প্ৰয়োজনীয় নহয় জানো? লগতে হাত ভৰি যতনো খুবেই প্ৰয়োজনীয়। পিছে সমস্যাৰ কথা ক'বলৈ গ'লে শেষনো ক'ত, কিয়নো তাতোতকৈ ডাঙৰ সমস্যাটো হ'ল মেদবহুলতা, ওজন বৃদ্ধি। পিছে এই আটাইবোৰৰ সমাধান এতিয়া আপোনাৰ একেবাৰে নিচেই কাষত। আপোনাৰ কাষত ভেলিচিমো বিচ, য'ত থাকিব স্লিমিং, বিউটি, ডাৰ্মেট, লেজাৰ, পিলিং ট্ৰিটমেণ্টকে আদি কৰি ভিন্ন ফেচিলিটিজ আপোনাৰ বাবে। ইমাহে আউট ষ্টেচনৰ পৰাও আহে এস্থেটিক বিশেষজ্ঞসকল। খুব কম খৰচতে লাভ কৰক আপুনি ভুগি থকা সমস্যাৰ সকলোখিনি সুবিধা। গতিকে দেৰি কিহৰ, আজিয়ে যোগাযোগ কৰক 9395305278 অথবা 8638403507 নম্বৰত। গতিকে আজি ভিজিট কৰক গুৱাহাটী মহানগৰী ছুপাৰ মাৰ্কেট বাছ ষ্টপৰ নিচেই কাষত ইউনিক ভেনিউ 5th ফ্ল'ৰ অপজিট আছাম ষ্টেট ফায়াৰ ছাৰ্ভিচ, GS ৰোড, গুৱাহাটী।